লোকৰ কাৰণে অপেক্ষা কম কৰক, ইয়াৰ পৰা আপুনি চিন্তামুক্ত হ'ব। আপোনাৰ মুডৰ অনুসাৰে নহয়, প্ৰতিবেশীৰ অনুসাৰে কথা পাতক। কথা কোৱাৰ আগতে আপোনাৰ মনত কথা কোৱাৰ যোজনা বনাওক। কথা কওঁতে চুটিকৈ কিন্তু প্ৰভাৱী আৰু সম্পূৰ্ণ কৰক। শুৱলা শব্দৰ চয়ন কৰক। আদৰ সন্মান বিচাৰিলেই নাপায়, সেইটো সৎ চৰিত্ৰৰ পৰাহে লাভ কৰিব পাৰি। ভগৱানে আপোনাক দি দিছে, সেইলৈ সন্তুষ্ট হ'বলৈ শিকক। সফল লোকৰ জীৱনৰ এটা ৰাজ আছে, তেওঁলোকে অবাবত সময় নষ্ট নকৰে। যদি কিবা ভুল হয় সেইটো স্বীকাৰ কৰক। ব্যক্তিৰ লগত মনোবিজ্ঞান অনুসৰি কথা কওক। সম্পৰ্ক বৰ্তাই ৰাখিবলৈ অহংকাৰৰ পৰা দূৰৈত থাকক। বেয়াৰ প্ৰতিশোধ ভালেৰে লওক, ক্ষমা কৰিবলৈ শিকক। মিছা দেখুওৱা আৰু অহংকাৰৰ পৰা দূৰৈত ৰওক, কিয়নো অহংকাৰৰ বয়স বেছি দীঘলীয়া নহয়। এজন ব্যক্তিৰ সফলতাৰ এটা প্ৰথম কাৰণ এইটো হয় যে তেওঁৰ কাৰণেই বহু লোক সফল হৈছে। সুখত থাকক, আনন্দ ভগাওক আৰু নিজৰ খুব খেয়াল ৰাখক। আশা কৰিছোঁ ভিডিঅ'টোৰ কথাবোৰ মনঃপূত হৈছে। আপোনাৰ কি ৰায় আছে কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।